নমস্কাৰ শ্ৰদ্ধাৰ হিৰেণ ভট্টাচাৰ্যদেৱৰ আজি উপজাতিটো তেওঁ ৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম প্ৰেমৰ কবিতা। কবিতাৰ শিৰোনাম প্ৰেমৰ কবিতা। এই কবিতাটি 1969 চনত ৰচিত। কবিতাৰ শিৰোনাম প্ৰেমৰ কবিতা। মোৰ বুকুত কি জ্বলে, মোৰ দুখ মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে। মোৰ অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰুৱাই জ্বলে যে তাৰ ছাই ভৰি পৰে। মোৰ বুকুৰ ভিতৰে বাহিৰে সম্ভৱতঃ তোমাৰ প্ৰগলভ প্ৰেমে মোক ছাই কৰি পুৰি নিব ক্ৰমে। ধন্যবাদ। তেওঁৰ আন এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম প্ৰস্তাৱনা। এই কবিতাটি 1970 চনত ৰচিত। কবিতাৰ শিৰোনাম প্ৰস্তাৱনা। মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা, কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা নিজেই নিহত হওঁ সিহঁতৰ হাতত। মোৰ তেজৰ শিখাত বাৰুদ ভৰা স্বপ্নৰ যন্ত্ৰণা, যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক। মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ অনিবাৰ্য ঝনঝননি। সমস্ত শক্তিৰে ছিঙি পেলাওঁ হাতৰ শিকলি, সন্মুখৰ শোভাযাত্ৰাত যোগ দিওঁ, অথবা নিঃশব্দে তুলি লওঁ শ্বহীদৰ দেহা। মোৰ তেজৰ শিখাত বাৰুদ ভৰা স্বপ্নৰ যন্ত্ৰণা। ধন্যবাদ। তেওঁৰ আন এটি কবিতাটিৰ নাম হৈছে বোধন। এই কবিতাটি 1968 চনত ৰচনা কৰা কবিতা। কবিতাৰ শিৰোনাম বোধন। তেওঁৰ প্ৰতিটো কবিতাই মোৰ অতি প্ৰিয়। কবিতাৰ শিৰোনাম বোধন। আজি মোৰ এন্ধাৰতে টোপনি ভাঙিল, স্বপ্নৰ পাপৰি এটি এটি কৰি সৰি পৰি ৰ'ল, যেন পলাতকতা পৰীৰ কৰবীৰ ফুল। দেহৰ হুলত এতিয়া মোৰ লাগি আছে মাটিৰ কোলাহল, আৰু অপহূয়মান ছায়াৰ দৰে সপোনৰ কোমল কৌতূহল। ধন্যবাদ। তেওঁৰ আন এটি স্তৱকটি হৈছে 1968 চনৰ। স্তৱকটি হৈছে এতিয়া বসন্তকাল, ফুলতকৈ কাঁইটেই ভাল। এই বুলি কৈ মোৰ কোলাত আহি পৰিল তেজৰঙা বুলবুলি এহাল। কাঁইটীয়া গোলাপৰ ডাল বতাহত দুখাই আহি ছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল। এতিয়া বসন্তকাল, ফুলতকৈও কাঁইটেই ভাল। ধন্যবাদ।